অসমৰ আটাইকেইখন জিলাতে আমাৰ জিলা উপায়ুক্ত মহোদয়ৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কাৰ্যসূচী লোৱা হৈছে। কিন্তু বিষয়কেইটা হৈছে আমাৰ যিটো গৰীয়া জনগণনা আৰু আমাৰ গৰীয়া জনগোষ্ঠী বসুন্ধৰাৰ যিটো মানে আমাৰ অৱহেলিত হৈ আছে আমাৰ জাতিটো, সেই সম্পৰ্কে মানে আমাৰ এখন স্মাৰক পত্ৰ কাৰ্যসূচী আজি লোৱা হৈছে। এই সংক্ৰান্ত আজি আমি বৰপেটা জিলা গৰীয়া জাতীয় পৰিষদে আমি বৰপেটা জিলা উপায়ুক্ত মহোদয়ৰ জৰিয়তে পত্ৰ প্ৰদান কৰিছোঁ আৰু আমাৰ দাবীসমূহ আমি চৰকাৰৰ ওচৰত জনাইছোঁ। আপোনালোকৰ মাধ্যমেৰে আমাৰ দাবীসমূহ জনাইছোঁ। এইখিনি হয়, আজি আমি সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ তৰফৰ পৰা অসমৰ প্ৰায় 25খন জিলাত আমি ডিচিসকলক লগ ধৰি সন্মানীয় ডিচিসকলৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰা হয়। ঠিক তেনেদৰে আমি বৰপেটা জিলা সমিতিৰ তৰফৰ পৰাও আজি আমাৰ সন্মানীয় আয়ুক্ত মহোদয়ৰ জৰিয়তে আমাৰ যি স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিলোঁ। কথাটো হৈছে আমাৰ যি গৰীয়া জনগোষ্ঠী, খিলঞ্জীয়া জনগোষ্ঠী, অন্যান্য পিছপৰা জনগোষ্ঠীসমূহৰ নিচিনাকৈ আমাৰ গৰীয়া জনগোষ্ঠীটো বিভিন্ন দিশত ৰাজনৈতিক, আৰ্থিক হওক, শৈক্ষিক হওক, বিভিন্ন দিশত আমি পিছ পৰি আছোঁ। এই জনগোষ্ঠীটোক উদ্ধাৰৰ কাৰণে আমি এই জনগোষ্ঠীখিনিক আমাৰ যি গৰীয়া জনগোষ্ঠী, এই জনগোষ্ঠীটোক আমি যি অন্যান্য পিছপৰা শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ কাৰণে আজি আমি মুখ্যমন্ত্ৰী মহোদয়ক লৈ আহ্বান জনাই আমি এই স্মাৰক পত্ৰ প্ৰেৰণ কৰোঁ। লগতে আমাৰ যি বসুন্ধৰা আঁচনিৰ লগতে অন্যান্য বিভিন্ন কামত অফিচ কাছাৰীসমূহত আমাৰ গৰীয়া জনগোষ্ঠীৰ লোকে বিভিন্ন ক্ষেত্ৰত ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'বলগীয়া হৈছে। এই ক্ষেত্ৰত যাতে আমাৰ চৰকাৰী যি বিষয়ববীয়া আছে সকলোৰে গৰীয়া জনগোষ্ঠীৰ লোকসকলৰ প্ৰতি সুদৃষ্টি নিক্ষেপ কৰে, তাৰ কাৰণে আমি আহ্বান জনাই মুখ্যমন্ত্ৰী মহোদয়লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰোঁ।